जिनै जुनाव सावथुन अब्लाङाव फैगासिनो दं असमिया सावथुन सुपासुपि बेलतलानि मेट्रिक्स मलनि फुड माफियायाव सावथुननि पोस्टार बेखेवबाय लोगोसे सावथुननि गिबि मेथाइ बेखेवबाय टीम सुपासुपिया वेब सिरिजआव मुंदांखा जानायनि उनाव गेदेर पर्दायाव सुपासुपि नुनो मोनगोन सावथुनखौ लानानै गोबां आसा खालामदों शिल्पी महरगिरि बिथांमोना जिनै जुनाव सावथुन अब्लाङाव फैगासिनो दं सुपासुपि सावथुननि पोस्टार बेखेवबाय आरो बेलतलानि मेट्रिक्स मलनि फुड माफियायाव बेखेवो सावथुननि गिबि मेथाइ बेखेवबाय टीम सुपासुपिया सावथुनखौ लानानै गोबां आसा खालामनानै दं महरगिरिफोरा অতি বিগ বাজেটৰ খুব সুন্দৰ সিনেমা আমি কলা কুশলীসকলৰ চেষ্টাৰ বলত সিনেমাখন অসমৰ ৰাইজক অহা 12 জুনত উপহাৰ দিবলৈ ওলাইছো আশা কৰিছো এই সিনেমাখনে সমূহ দৰ্শকৰ সকলো আকাংক্ষা আৰু যেটো পইচা উসুল বুলি কয় হেতু কৰিবলৈ সমৰ্থ হ'ব আজি আমি পোষ্টাৰখন আৰু এটা গান মুকলি কৰি দিলো আৰু স্টেপ বাই স্টেপ আমি পৰ্যায়ক্ৰমে বাকি গানবিলাকো আমি মুকলি কৰিম ইয়াত প্ৰায় 7টা গান আছে আৰু সিনেমাখনে আপোনালোকক খুব আমোদ দিব আৰু এনেকুৱা লাগিব যে নিজৰ সমাজখনত আপোনালোক জড়িত হৈ গৈছে অলপ সময় কাৰণে হলো আৰু আমাৰ হাউসে গোটেই প্ৰডাকশন টিমটোই খুব সূক্ষ্মভাৱে সকলো দিক চাই জালি সিনেমাখন দিবলৈ ওলাইছো আশা কৰিছো অসমৰ ৰাইজে খুব আদৰেৰে গ্ৰহণ কৰিব আৰু যাতে অসমীয়া ছবি উদ্যোগটো আমি আগুৱাই লৈ যাব পাৰো ভৱিষ্যত সেইখিনিৰ বাবে আমাক আপোনালোকে সমূহ ৰাইজে আৰু দৰ্শকে আমাক সহায় কৰিব বা আমাক উৎসাহ জগাব বুলি আশা কৰিলো আৰু ইয়াৰ পিছতো আমি যাতে আৰু সিনেমা মুকলি কৰিব পাৰো তাৰ বাবে যাতে ৰাইজে আমাক সহায় কৰে ইতিমধ্যে আমাৰ আগৰ কেজন যিবিলাক আমাৰ ইয়াত এক্টৰ জড়িত আছিল তেওঁলোকে কৈ গৈছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে আৰু আমি প্ৰডাকশনৰ ফালৰ পৰা কৈছো প্ৰযোজক গোষ্ঠীৰ ফালৰ পৰা সিনেমাখন খুব ভাল হৈছে আৰু এই সিনেমাখনে আপোনালোকক খুব ভাল এটা আমোদ দিব আৰু ইয়াত নষ্টালজিক হ'ব আপোনালোকে সিনেমাখন চাই নহয় একচুয়ালি কি হয় আমাৰ সিনেমাবিলাক খুব ভাল সিনেমা আমি কৰা যায় কিন্তু প্ৰচাৰটো খুব কম কৰে আমি প্ৰচাৰটোক যথেষ্ট গুৰুত্ব দিছো আৰু আজিৰ পৰা আমি খুব তীব্ৰভাৱে অসমৰ ৰাইজৰ মাজত প্ৰচাৰ আগবঢ়াম আৰু ইতিমধ্যে আমি গাঁৱে ভূঞে সোমাই গৈছো আমাৰ দলটোৱে যোৱা বিহুৰ সময়ত সমূহ ৰাইজক আহ্বান জনাইছিল আৰু ময়ো সিনেমা হলৰ লগত জড়িত মোৰো সিনেমা হল আছে মোৰ লগৰ বন্ধুবিলাকে কৈছে যে সিনেমাখন চাবৰ কাৰণে বহুত উদ্যোগী হৈ আছে মানুহ গতিকে সোনকালে ৰিলিজ দিব লাগে আৰু এতিয়া খুব ভাল সিনেমাও নাই তো আমি সেই কাৰণে অহা 12 তাৰিখে সিনেমাখন ৰিলিজ কৰিবলৈ ওলাইছো আৰু এইখন সিনেমা আমি কৃতকাৰ্য হ'ম বুলি আশা কৰিছো অকমান ৰাইজৰ মৰম বিচাৰিছো আৰু যাতে যেটো আমাৰ বেলেগ ষ্টেট বিলাকত যেটো ধৰক সাউথৰ ফালে সিনেমা উদ্যোগটো যথেষ্ট সহকী কিন্তু আমাৰ অসমত এই উদ্যোগটোৰ লগত বহুত যুৱক যুৱতী জড়িত হৈ থাকে বহুত মেধাৱী ল'ৰা ছোৱালীয়ে নিজৰ এটা পেশা হিচাপে ইয়াক লৈছে আৰু বহুতে ভাল স্কোপ থকাৰ পিছতো এইটো ইণ্ডাষ্ট্ৰিত ইনভলভ হৈছে তেওঁলোকৰ যাতে ভৱিষ্যতটো ভাল হয় সেইকাৰণে আমি প্ৰযোজকখিনি যথেষ্ট কষ্ট কৰিব লাগিব আৰু আমি চ্যালেঞ্জ হিচাপে কাম কৰিব লাগিব দৰ্শকে যদি সিনেমাখন ভাল নহয় কেতিয়াও নাচায় কিন্তু আমি দৃঢ়ভাৱে কম আমাৰ সিনেমাখন ভাল হৈছে আপোনালোকে খুব ভাল পাব আৰু আপোনালোকৰ সকলো আশা পূৰণ কৰিব পাৰিব সিনেমাখনে সুপাসুপি সিৰিজখনৰ পৰা সুপাসুপি মুভি সিনেমাখনলৈ এটা ডাঙৰ জাৰ্নি আৰু বহুত কষ্টকৰ জাৰ্নি সিৰিজখনতো সকলোৱে ক'লেই বহুত কষ্ট কৰি কৰা হৈছে আমাৰ কাম গোটেই টিমটোৱে ইমান কষ্ট কৰিছে আৰু প্ৰণৱৰ এটা সপোনৰ স্ক্ৰিপ্ট আছিলে সুপাসুপি সিৰিজখন গতিকে আমি গোটেই টিমটোৱে মিলি বহুত কষ্ট কৰি কৰিছোঁ আৰু এতিয়া আমাৰ ভাল লাগিছে যে 12 জুনত আমাৰ ইমান কষ্টৰ এটা ফল আপোনালোকৰ আগলৈ উলিয়াই দিবলৈ ওলাইছোঁ সুপাসুপি সিনেমাখন য'ত আপোনালোকে বিভিন্ন ৰস পাব খুব ধুনীয়া এটা কাহিনীৰে আগবাঢ়িছোঁ আমি গতিকে মই সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে 12 জুনত সকলোৱে সিনেমাখন চাবলৈ আহক অসমৰ যোনে যেনেকৈ য'তেই পাৰে আহক আৰু
আমাক আশীৰ্বাদ আৰু মৰম দিয়ক যাতে আমি এনেকৈ আৰু ভাল কাম কৰি যাবলৈ উৎসাহ পাওঁ ধন্যবাদ চৰিত্ৰটো মোৰ অলপ বেলেগ চুপাচুপি ছিৰিজখনত মোৰ চৰিত্ৰটো যেনেকুৱা আছিলে ইয়াত অকণমান বেলেগ পাব কাহিনী অকণমান বেলেগ হৈছে কাহিনীটো অকণ বেলেগ দিশে নিয়া হৈছে কিন্তু মোৰ চৰিত্ৰটো এটা বেলেগ এটা ৰূপ ইয়াত দেখা পাব ভাল পাব মানুহে মই আশাবাদী শ্বুটিঙত আচলতে বহুত লৰালৰিকৈ কৰা হৈছে মোৰ বহুত বেছি দিন শ্বুটিং নাছিলে থিয়েটাৰ যাব লগা আছিলে মোৰ গতিকে এটা কম টাইমৰ ভিতৰত শ্বুটিং মোৰ শেষ কৰিব লগা হৈছে সময় আমাৰ হাতত আছিল যদিও বিভিন্ন বাধা বিঘিনিয়ে দেখাই দিছিল যিটো প্ৰত্যেকটো কামত হয়তো দেখা দিয়ে বতৰৰ অসুবিধা বৰষুণ আহি যায় ঘপককৈ সেইখিনি সময়ত শ্বুটিং যেতিয়া আৰম্ভ কৰিবলৈ লয় তো তেনেকুৱা অসুবিধাৰ কাৰণে মোৰ কেইবাদিনো পিছুৱাই গৈছিল আৰু তাৰ কাৰণে বহুত লৰালৰিকৈ শ্বুটিং কৰিব লগা হৈছিল আৰু বহুত উৎপাতকৈ মানে প্ৰণৱৰো কেতিয়াবা গালি খাব লাগে প্ৰণৱো মোৰ টেনশ্যন সহ্য কৰিব লগা হৈছে তেনেকুৱা বহুত খং ৰাগ হাঁহি ফূৰ্তিৰ মাজেৰে আমি শ্বুটিংটো কিবাকৈ ধুনীয়াকৈ শেষ কৰিছোঁ কিন্তু আমি তাত কেতিয়াও কম্প্ৰমাইজ কৰা নাই যিমান যি টেনশ্যন হ'লেও যিমান যি প্ৰব্লেম হ'লেও আমি শ্বট দিয়াৰ সময়ত নিষ্ঠাৰে প্ৰত্যেকেই নিষ্ঠাৰে কাম কৰি গৈছোঁ গতিকে প্ৰডাক্টটো ভাল হ'বই লাগে হৈছেই আমিতো জানো ভাল হৈছে বাকী দৰ্শকসকলে চাই আমাক আশীৰ্বাদ দিলে ভাল আৰু খুব ধুনীয়া জাৰ্ণি এই চিনেমাখনৰ চুপাচুপি সকলোৱে ইতিমধ্যে দেখিছেই আৰু পোষ্টাৰ ৰিলিজ হ'ল আজি গীত ৰিলিজ হ'ল গতিকে পোষ্টাৰখন ৰাইজে ইতিমধ্যে আঁকোৱালি লৈছে আৰু গীতটো আঁকোৱালি লৈছে খুব ধুনীয়া এটি গীত আৰু বহুতকেইটা গীত আছে যিসমূহ আমি পোষ্ট ৰিলিজ কৰিম আফটাৰ চিনেমা ৰিলিজ এই চিনেমাখনৰ যিটো জাৰ্ণি এইটো মানে অদ্ভুত ধৰণৰ কাৰণ কিয় আমি বহুদিন শ্বুট কৰিছোঁ আমাৰ বতৰে বিঘিনি দিছে কিবা কিবি পৰিস্থিতি কাৰোবাৰ মিলিলে কাৰোবাৰ নিমিলে তেনেকৈ আমি বহুদিন শ্বুট কৰিছোঁ আৰু যিসকল কলা কুশলী আছে সেইসমূহ বেছি সংখ্যক নতুন আচলতে বিহাইণ্ড কেমেৰাই হওক বা অন কেমেৰাই হওক আৰু পুৰণি মানুহ কিছু সংখ্যকো আছে অৰুণনাথ ছাৰহঁত আছে কথানন্দী আছে তাই চাউথৰ মুভিবিলাকতো এক্টিং কৰে গতিকে খুব ভাল ভাল আৰ্টিষ্টেৰে সমৃদ্ধ সেইখন চিনেমা আৰু মেইন কথা হ'ল চিনেমা এখনৰ কাহিনী আৰু চিত্ৰনাট্য সেই দুটা বস্তু যদি ষ্ট্ৰং হয় তেতিয়াহ'লে চিনেমাখন এনেই ধুনীয়াকৈ আগবাঢ়ি যায় গতিকে এই ক্ষেত্ৰত প্ৰণৱ ভৰালীক আমাৰ ডিৰেক্টৰ যিজন তেওঁক শলাগ ল'বই লাগিব কাৰণ তেওঁ বিৰাট ধুনীয়াকৈ কাহিনীটো